নমস্কাৰ বন্ধুসকল, মই ৰাজ আৰু আপোনালোকে চাই আছে বিফৰ জ্ঞান চেনেল। যদি আপুনি আমাৰ চেনেল নতুন হৈ থাকে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত আমাৰ টপিকটো হৈছে যে আমি ডিএলএডৰ ৱৰ্কবুকখন কেনেকৈ লিখিব পাৰিম। যিহেতু মই ডিএলএডৰ ৱৰ্কবুকৰ এটা ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ, তেনেহ'লে যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে ওপৰৰ আই বটনৰ পৰা ভিডিঅ'টো চাই ল'ব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনালোকক ৱৰ্কবুকৰ ফুল কনচেপ্ট দিম, যাতে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকক আৰু ভিডিঅ' চাবলগীয়া নহয়। আজি আমাৰ কুৱেশ্যনবোৰ হ'ল, 1 নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ ডিএলএডৰ ৱৰ্কবুকখন কোনটো পেজৰ পৰা ষ্টাৰ্ট কৰিম। 2 নম্বৰ কুৱেশ্যনটো হৈছে ছানডেটো কেনেকৈ লিখিম। 3 নম্বৰ কুৱেশ্যনটো হ'ল অনুষ্ঠান থকা দিনবোৰ কেনেকৈ লিখিম। 4 নম্বৰ কুৱেশ্যনটো হ'ল স্কুলৰ এক্সাম থকা দিনবোৰ কেনেকৈ লিখিম। 5 নম্বৰ কুৱেশ্যনটো হ'ল ৱৰ্কবুকত 90 দিন কভাৰ নহ'লে কি কৰিম। 6 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰত্যেক দিনৰ লিখিব লাগিব নেকি। ইংলিছ মিডিয়ামৰ ৱৰ্কবুকখন আপোনালোকে কেনেকৈ লিখিব এইটোও আমি আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম। এই কুৱেশ্যনৰ এনচাৰবোৰ যদি আপোনালোকক লাগে তেনেহ'লে ভিডিঅ'টো একদম শেষলৈকে চাব আৰু মিনিমাম 100 লাইক হ'লেহে মই এই ভিডিঅ'ৰ PDF-টো আপোনালোকক শ্বেয়াৰ কৰিম। আজিৰ ভিডিঅ'টোত আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ডিএলএডৰ ৱৰ্কবুকখন কোনটো পেজৰ পৰা ষ্টাৰ্ট কৰিম। ডিএলএডৰ ৱৰ্কবুকখন আপোনালোকে একদম ফাৰ্ষ্ট পেজৰ পৰা আৰম্ভ কৰিব আৰু ৰাইট ছাইডত যোনটো পেজ ফাৰ্ষ্টত থাকে তাৰ পৰা লিখি যাব একদম। আৰু আজিৰ ভিডিঅ'ৰ 2 নম্বৰ কুৱেশ্যনটো হ'ল ছানডেটো কেনেকৈ লিখিম। ছানডেটো আপোনালোকে বেচিকেলি ওপৰত খালি ডেটটো লিখিব যে ইমান তাৰিখ ছানডে বুলি লিখি দিব আৰু তলত ভালকৈ ছানডে বা অসমীয়াত হ'লে দেওবাৰ বুলি লিখি দিব। ওপৰত আপোনালোকে ডেটটো লিখি তলত ছানডে বা দেওবাৰ বুলি লিখি দিব। আৰু আজিৰ ভিডিঅ'ৰ আমাৰ 3 নম্বৰ কুৱেশ্যনটো হ'ল অনুষ্ঠান থকা দিনবোৰ কেনেকৈ লিখিম। যিহেতু আপোনালোকে ৱৰ্কবুকখন আগষ্টৰ পৰা একদম অক্টোবৰলৈকে লিখিছে, তাতে মাত্ৰ দুটাহে অনুষ্ঠান পৰিব। এটা হ'ল স্বাধীনতা দিৱস আৰু এটা হ'ল শিক্ষক দিৱস। স্বাধীনতা দিৱসটো আপোনালোকে বেচিকেলি এনেকৈ লিখিব যে ফাৰ্ষ্টত যে মই ইমান তাৰিখ ৰাতিপুৱা 7 বজাত বিদ্যালয়ৰ কাৰণে উপস্থিত হ'লোঁ। ছাত্ৰ ছাত্ৰীসকলেও হাতত ফুল লৈ বিদ্যালয়ত উপস্থিত হ'ল আৰু 7:30 বজাত স্বাধীনতা দিৱস উপলক্ষে বিদ্যালয়ত পতাকা উত্তোলন কৰা হ'ল আৰু প্ৰধান শিক্ষক মহোদয়ে স্বাধীনতা দিৱস উপলক্ষে কিছুমান দুআষাৰ মান ক'লে। তাৰপিছত আমি ছাত্ৰ ছাত্ৰীসকলক একোটাকৈ লজেন দি বিদ্যালয়ৰ পৰা বিদায় দিলোঁ। আৰু শিক্ষক দিৱসটো আপোনালোকে এনেকৈ লিখিব যে ফাৰ্ষ্টত আপোনালোকে এনেকৈ লিখিব যে আজি মই ইমান তাৰিখ যি বাৰ থাকে এই বাৰটো লিখিব 8:30 বজাত বিদ্যালয়ত উপস্থিত হওঁ। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ লগত সমূহীয়া চাপাই আৰু প্ৰাতঃসভাত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন মহৎ লোকৰ বাণীৰ বিষয়ে ক'বলৈ দিওঁ। তাৰপিছত শ্ৰেণীত প্ৰৱেশ কৰি ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ খতিয়ান লওঁ আৰু শিক্ষক দিৱস উপলক্ষে 9:30 বজাৰ পৰা বিদ্যালয়ত এখন প্ৰগ্ৰাম আয়োজন কৰা হ'ল আৰু শিক্ষক দিৱসৰ এই প্ৰগ্ৰামটো 12:30লৈকে চলিল আৰু তাৰপিছত আমি সকলোৱে ঘৰৰ উদ্দেশ্যে ৰাওনা হ'লোঁ। এনেকৈ লিখিব। আজিৰ ভিডিঅ'ত আমাৰ 4 নম্বৰ কুৱেশ্যনটো হ'ল স্কুলৰ এক্সাম থকা দিনবোৰ কেনেকৈ লিখিব। আপোনালোকে স্কুলত এক্সাম থকা দিনবোৰ ফাৰ্ষ্টত ষ্টাৰ্টিংটো আপোনালোকে কেনেকৈ কৰিব যে বিদ্যালয়ত 8:30 বজাত উপস্থিত হ'লোঁ। তাৰপিছত উপস্থিত হৈ বিদ্যালয়ত সমূহীয়া চাপাই হ'ল। তাৰপিছত প্ৰাতঃসভাত অংশগ্ৰহণ কৰিলোঁ। প্ৰাতঃসভাত অংশগ্ৰহণ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ খতিয়ান লোৱাৰ পিছতহে মই 3য় শ্ৰেণীত সোমালোঁ। যিহেতু 3য় শ্ৰেণীৰ অংকৰ এক্সাম আছিল, গণিতৰ এক্সাম আছিল, সেইবাবে মই 10টা বজাৰ পৰা অংকৰ এক্সাম ল'লোঁ আৰু এই এক্সামটো 12 বজালৈকে চলিল। তাৰপিছতে আধা ঘণ্টা বিৰতি হ'ল। বিৰতিৰ পিছত আকৌ মই 5ম শ্ৰেণীত সোমালোঁ। যিহেতু 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ ইংৰাজী বিষয়ৰ এক্সাম আছিল, সেইবাবে মই 12:30 পৰা সিহঁতৰ ইংৰাজী এক্সাম ল'লোঁ 2:30লৈকে। তাৰপিছত বিদ্যালয়খন ছুটি দি আমি সকলোৱে ঘৰলৈ যাওঁ। তাৰপিছত নাম্বাৰ 5 কুৱেশ্যনটো হৈছে ৱৰ্কবুকত 90 দিন কভাৰ নহ'লে কি কৰিম।
চ' আপোনালোকে কিছুমানে বহুতে কমেণ্ট কৰি আছে যে ৱৰ্কবুকত 90 দিন কি 90 দিন লিখিব পৰা নাই, কভাৰ হোৱা নাই। চ' ৱৰ্কবুকত যিমান দিন কভাৰ হয় ইমান দিন লিখিলে হ'ল, এইটো 90 দিন কভাৰ হ'ব লাগে বুলি একো কথা নাই। আপোনালোকে ৱৰ্কবুকত যিমান দিন কভাৰ হয় ইমান দিন লিখিলেই হ'ল। আৰু 6 নম্বৰ কুৱেশ্যনটো আছিল আমাৰ যে প্ৰত্যেক দিনৰ লিখিব লাগিব নেকি? হয়, আপোনালোকে ৱৰ্কবুকত একদম ফাৰ্ষ্টত এটা নিৰ্দিষ্ট ডেট কৰি ল'ব যে মই আগষ্টৰ 1 তাৰিখৰ পৰা লিখিম, একদম কণ্টিনিউ লিখি যাব লাগিব। ছানডেটোও লিখিব লাগিব আৰু যিদিনা হলিডে থাকিব হলিডেটোও আপোনালোকে লিখিব লাগিব। হলিডেটো আপোনালোকে এনেকৈ লিখিব যে যেনেকৈ এটা ডেটটো লিখিব যে আজি বন্ধৰ দিন গুড ফ্ৰাইডে বা আজি শংকৰদেৱৰ তিথি বা আজি মাধৱদেৱৰ তিথি কিবা কিবি লিখিলেই হ'ল। আৰু মাজে মাজে আপোনালোকে কিবা এনেকৈ লিখিব পাৰি যে ইমান তাৰিখ সোমবাৰ মোৰ জ্বৰ হোৱা বাবে মই প্ৰধান শিক্ষক মহোদয়ৰ পৰা ছুটি বিচাৰি সোমবাৰ বিদ্যালয়ত উপস্থিত থকা নাছিলোঁ। বা মাজে আপোনালোকে এটা ডেট লৈ এনেকৈ লিখিব যে মই বিদ্যালয়ত 3 পিৰিয়ড কৰাৰ পিছত বিদ্যালয়ৰ গাটো বেয়া বাবে বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক মহোদয়ক ছুটি বিচাৰি মই ঘৰলৈ ৰাওনা হ'লোঁ, বা বিশেষ কাম থকাৰ বাবে মই বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ। চ' ইংলিছ মিডিয়ামৰ ৱৰ্কবুকখন ফাৰ্ষ্টত আপোনালোকে এটা ডেট বাছি ল'ব যে আগষ্টৰ 1 ফাৰ্ষ্ট ডেটো এনেকৈ লিখিব যে ফাৰ্ষ্ট ডে অফ স্কুল আফটাৰ ছামাৰ ভেকেশ্যন আৱাৰ স্কুল ষ্টাৰ্ট একজেক্ট at 9 AM. It was Wednesday. On that day, our students wear uniform like yellow, green, red and blue with white pen and skirt. In assembly, our principal welcome them after 1 month vacation and also wishes them best of luck for the coming exam. After the assembly, all the students go in line to their respective classes. Then after taking register, the classes start and continue till 10:30 AM. After that 15-minute break and then again class start till 12 PM. After that all the students take their tiffins. The tiffin period ends at 12:40 PM. Again there an afternoon assembly for 5 minutes, then the classes start and ends up at 2:45 PM. The primary section ends their classes at 2:35 PM. As soon as the bell ring, we also come out and put our sign in our register and then we come back at home. আৰু ছানডেটো এনেকৈ লিখিব যে ফাৰ্ষ্টত ওপৰত ডেটটো লিখিব টুডে ইজ ছানডে চ' দ্য স্কুল ক্ল'জ। আৰু এটা এনেকৈ লিখিব যে টুইজডে অন দ্য মৰ্ণিং এছেম্বলি আফটাৰ দ্য প্ৰেয়াৰ উই অলৱেজ ছিং এ ডিফাৰেণ্ট ছং এভৰি ডে। আফটাৰ দেট অল দ্য ষ্টুডেণ্ট কেম দেয়াৰ respective classes and then take the attendance and the classes start and continue till 10:30 AM. After that 10-minute break and again after the break class start again till 12 PM. After that all the students take their own tiffin. The tiffin period ends at 12:40 PM. Again there an afternoon assembly for 3 minutes, then the classes start and ends up 2:45 PM. The primary section ends up the classes 2:35 PM. As soon as the bell ring, we also came out and put our sign in our attendance register and then we come back at home. চ' পৰৱৰ্তী সময়ত আৰু এনেধৰণৰ কিছু হেল্প কৰাৰ চেষ্টা কৰিম আপোনালোকক। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ বন্ধুসকল যিসকলে কৃষ্ণকান্তৰ আণ্ডাৰত DLED কৰি আছে তেওঁলোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' পৰৱৰ্তী সময়ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।